মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহৰ ভিতৰত আছিলে মেণ্ডেলিফে তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল আৰু সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিলে। মেণ্ডেলিফে যিখন তালিকা প্ৰস্তুত কৰিছিলে ৬৩টা মৌলৰ যি তালিকা প্ৰস্তুত কৰিছিলে সেই তালিকাখনত কিছুমান খালী ঠাই ৰাখিছিলে আৰু তেওঁ ভৱিষ্যতৰ কাৰণে তেওঁ কৈছিলে যে ভৱিষ্যতত কিছু মৌল আৱিষ্কাৰ হ'ব আৰু সেই মৌলসমূহৰ অৱস্থিতিৰ বিষয়ে তেওঁ ভৱিষ্যতবাণী কৰিছিলে আৰু সেই ভৱিষ্যতবাণীৰ মৌলসমূহৰ ভিতৰত আছে স্কেনেডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম। এইবোৰক তেওঁ একেটা বৰ্গ পূৰ্বৱৰ্তী মৌলৰ নামৰ আগত তেওঁ সংস্কৃত শব্দ একা যোগ কৰি ক্ৰমে একা বৰণ, একা এলুমিনিয়াম আৰু একা সিলিকন নাম দিছিল। তেওঁ কি কৰিছিলে এই তিনিটা মৌলৰ তেওঁ প্ৰথমতে কি কৰিছিলে পূৰ্বৱৰ্তী মৌলৰ নামৰ আগত একা যোগ কৰি তেওঁ কি কৰিছিলে একা বৰণ, একা এলুমিনিয়াম আৰু একা সিলিকন নাম দিছিলে আৰু পৰৱৰ্তী সময়ত তেওঁৰ নাম হৈছিলে স্কেনেডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম। তেওঁ এইটো এটা ডাঙৰ সফলতা আছিলে যে তেওঁ গম পাইছিলে যে ভৱিষ্যতত আৰু মৌল কি হ'ব আৱিষ্কাৰ হ'ব আৰু সেই মৌলসমূহত তেওঁ কি কৰিছিলে তেওঁলোকৰ কাৰণে তেওঁৰ তালিকাত কি কৰে স্থান দিয়াৰ কাৰণে খালী ঠাই ৰাখিছিলে আৰু সেই মৌলসমূহৰ পৰৱৰ্তী সময়ত কি কৰিছিলে যি আমি আধুনিক পৰ্যাবৃত্ত তালিকা পাম সেই আধুনিক পৰ্যাবৃত্ত তালিকাত কি কৰিছিলে স্থান দিছিলে। এবাৰ আমি চাম যে এই মেণ্ডেলিফৰ যি পৰ্যাবৃত্ত তালিকা আছিলে সেই পৰ্যাবৃত্ত তালিকাৰ বিফলতাসমূহ কি আছিলে, পৰ্যাবৃত্ত তালিকাৰ কি কি বিফল হৈছিলে। মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা প্ৰথম সীমাবদ্ধতা হ'ল মেণ্ডেলিফে হাইড্ৰজেনক সঠিক স্থান দিব পৰা নাছিলে। যি হাইড্ৰজেন মৌল আছিলে তাক সঠিক স্থান দিব পৰা নাছিলে। তাৰপিছত কি কৰিছিলে মেণ্ডেলিফৰ মৌলবোৰৰ যি পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত শ্ৰেণীভুক্ত কৰিছিলে কিন্তু কিছুমান ক্ষেত্ৰত বেছি পাৰমাণৱিক ভৰৰ মৌল এটা আপেক্ষিকভাৱে কম ভৰৰ মৌল এটাৰ আগত স্থান দিছিলে। তেওঁ কি কৰিছিলে এই মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰৰ মূল ভিত্তি আছিলে যে পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত মৌলসমূহক সজোৱা, কিন্তু কি কৰিছিলে যদিও পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজাইছিলে দেখা গৈছিলে যে এই যি তালিকা আছিলে এই তালিকাৰ অষ্টম বৰ্গত দেখা যায় যে আইৰণ, কবাল্ট আৰু নিকেল, এই আইৰণ আৰু কবাল্ট আৰু নিকেল একেটা বৰ্গত স্থান দিছিলে। আইৰণৰ পাৰমাণৱিক ভৰ হ'ল 55.95, কবাল্টৰ হ'ল 59.93, নিকেলৰ হ'ল 58.71। ইয়াতে দেখা যায় যে নিকেলটো কবাল্টৰ আগত আহিব লাগিছিলে কাৰণ ইয়াৰ নিকেলতকে কবাল্টৰ ভৰ পাৰমাণৱিক ভৰ বেছি, কিন্তু নিকেলৰ আগত কবাল্টক স্থান দিয়া হৈছিল। ইয়াতে কিন্তু পাৰমাণৱিক ভৰৰ যি ঊৰ্ধ্বক্ৰম আছিলে কিন্তু সেই ভিত্তিত হোৱা নাছিলে। ইয়াৰ ডাঙৰ সীমাবদ্ধতা আছিলে। আৰু মেণ্ডেলিফে কি কৰিছিলে সমস্থানিকৰ বিষয়ে কোনো ধাৰণা দিব পৰা নাছিলে। এতিয়া কথা হ'ল সমস্থানিক কি? সমস্থানিক হ'ল যাৰ ৰাসায়নিক ধৰ্ম একে কিন্তু পাৰমাণৱিক ভৰ বেলেগ বেলেগ। যিবিলাক মৌলৰ পাৰমাণৱিক ভৰ বেলেগ বেলেগ কিন্তু ৰাসায়নিক ধৰ্ম একে তেনেবোৰ মৌলৰ বিষয়ে কোনো ধাৰণা দিব পৰা নাছিল। গতিকে মই ইয়াতে মেণ্ডেলিফৰ তিনিটা সীমাবদ্ধতা কৰো তোমালোকক। নাম্বাৰ 1 হ'ল ই হাইড্ৰজেনৰ সঠিক স্থান দিব পৰা নাছিলে আৰু 2 নম্বৰত তেওঁ মৌলসমূহ যদিও পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজাইছিলে কিন্তু কিছুমান ক্ষেত্ৰত কি কৰিছিলে বেছি পাৰমাণৱিক ভৰ থকা মৌলসমূহ কম পাৰমাণৱিক ভৰৰ মৌলৰ আগত স্থান দিছিলে, যিটো তেওঁৰ সঠিক পদ্ধতি নাছিলে। আৰু তেওঁ কি কৰিছিলে তেওঁৰ এই তালিকাখনত সমস্থানিক অৰ্থাৎ একে ৰাসায়নিক ধৰ্ম কিন্তু ইয়াৰ পাৰমাণৱিক ভৰ বেলেগ বেলেগ থকা মৌলৰ বিষয়ে কোনো তেওঁ স্পষ্ট ধাৰণা দিব পৰা নাছিলে। আমি আজি এই ভিডিঅ'টোত মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ বিষয়ে অধ্যয়ন কৰিলো। মেণ্ডেলিফে পৰ্যাবৃত্ত
সূত্ৰ দিছিলে আৰু এই প্ৰত্যাৱৰ্ত সূত্ৰত মানি চলা কিছুমান নীতি দিছিলে এই নীতিৰ বিষয়ে পঢ়িলো আমি পৰৱৰ্তী সময়ত মেণ্ডেলিফৰ এই পৰ্যায়বৃত্ত সূত্ৰৰ কিছুমান সফলতা আছিলে সেই বিষয়ে আমি অধ্যয়ন কৰিলো তাৰ পিছত ইয়াৰ কি সীমাবদ্ধতা কি আছিলে এই বিষয়ে আমি অধ্যয়ন কৰিলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকৰ কোৱেশ্চন হ'ব পাৰে যে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত সূত্ৰটো কি পৰ্যায়বৃত্ত সূত্ৰত মানি চলা তিনিটা নীতি লিখা দুটা নীতি লিখা মেণ্ডেলিফৰ পৰ্যায়বৃত্ত সূত্ৰৰ সফলতাসমূহ লিখা ইয়াৰ সীমাবদ্ধতা লিখা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি অহা ক্লাছত আমি আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বিষয়ে অধ্যয়ন কৰিম তোমালোকক ভালকে এইখিনি তোমালোকে অধ্যয়ন কৰা যিমানখিনি পাৰিছো দিবলৈ চেষ্টা কৰিছো নেক্সট ক্লাছত নতুন এটা ভিডিঅ'ৰ সৈতে সকলোৰ সৈতে আকৌ লগ পাম বুলি আশা থাকি আজি ইমানতে সামৰিছো ধন্যবাদ